মৰমত মাতিছো তোমাক জানে মনি, তুমি মোৰ সপোনৰ হিয়া পাকৰ মনি। হৈ গৈছে বাইদেউ ধান কাটিছে নি? হাই গাইছ, মই দুখীয়ালৈ যে দাদাহঁতে অহা হয় মোক মই এনেকৈ হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। এয়া মই এতিয়া মালিকৰ ঘৰত কাম কৰিবলৈ গৈ আছোঁ। এয়া দেখিছে আপোনালোকে, বৰ্তমান গৈ আছোঁ, পোৱাগৈ নাই, অলপমান পাবলৈ হৈছেগৈ আৰু কষ্ট পালোগৈ আৰু। গাইছ এয়া মালিকৰ ঘৰত মই খৰি ফালিবলৈ আহিছিলোঁ। এতিয়া মই খৰিকেইটা গোটেই ফালিবলৈ কৈছোঁ, ফালি লওঁ আৰু খৰিকেইটা ফালিবলৈ লৈছোঁ। এয়া দেখিছে আপোনালোকে বৰ্তমান গাছ খৰি ফালি মালিকৰ ঘৰত ভাগৰি গৈছোঁ আৰু মালিকৰ ঘৰত এয়া গাহৰিটো গাছ এয়া মালিকৰ ঘৰত মই কাম কৰি খৰি ফালিলোঁ। এতিয়া গাহৰি পুহি থৈছে মালিকে, দানা খাই আছে গাহৰিটো। আৰু এটা
গাইছ কৰি ফালে এতিয়া বৰ্তমান হৈ গ'ল মালিকৰ ঘৰ ঘামি জামি গৈছোঁ আৰু কি কৰিম দুখীয়া জীৱন এইটোৱে ঘূৰিব লাগিব এনেকৈ এটকা দুটকা গোটাই লৈছোঁ আৰু নিজৰ ইনকাম নাই যেতিয়া এইবিলাকে কৰি ফুৰিছোঁ হাজিৰা লোকৰ দ্বাৰা হাজিৰা কৰি এইবিলাক ইনকাম কৰিছোঁ লোকক খুজিও পোৱা নাই এইবিলাক কৰিয়ে এটকা দুটকা ইনকাম কৰিছোঁ আৰু গাইছ এয়া বাঁহ মালিকৰ বাঁহ কঢ়িয়াই দিছোঁ কাটি পিনি এতিয়া থ'বলৈ গৈ আছোঁ এয়া বৰ্তমান গাইছ এয়া বাঁহ আনিলোঁ কাটি পিনি এতিয়া ইয়াত বাঁহ কাটিলোঁ আজি বৰ ভাগৰ লাগিছে অলপ জীয়াই লওঁ আৰু ঘামি জামি একদম ভাগৰি গৈছোঁ আৰু বাঁহ কাটি খৰিও ফালিলোঁ ইমান গাল বাঁহো ইমান 10ডাল বাঁহ কাটি আজৰি কৰিলোঁ এতিয়া মই অলপ জীয়াই লওঁ ইয়াতে ভাগৰি গৈছোঁ আৰু গাইছ এয়া মালিকৰ ঘৰত নেমু অলপ আছে গৰমত নেমু খাবলৈ মন গৈছে সেইকাৰণে নেমু কেইটামান ছিঙি লওঁগৈ গৈ আছোঁ নেমু ছিঙিবলৈ বৰ্তমান গৰম হৈছে সেইকাৰণে নেমু খাই লওঁ এয়া গাইছ জলকীয়া লাগিব নেমু খাবলৈ জলকীয়া ছিঙিবলৈ লৈ আছোঁ গৈ আছোঁ এয়া গাইছ গৈ আছোঁ জলকীয়া ভোট জলকীয়া বুলি কয় এইটো ভিডিঅ'টো আপোনালোকক দেখুৱাই থাকিম এই জলকীয়াকেইটা ছিঙি লওঁ তাৰপিছত দেখুৱাই আছোঁ ভিডিঅ' গাইছ এয়া নেমু কাটিবলৈ লৈছোঁ আৰু খাবলৈ হোৱা নাই কাটি আছোঁ এয়া কাটি আছোঁ নেমু বৰ গৰম বুলি নেমু খাওঁ আজি নেমু খাবলৈ বৰ মন গৈ আছে সেইকাৰণে মালিকৰ ঘৰৰ পৰা নেমু আনি কাটি আছোঁ খাবলৈ মৰমত মাতিছোঁ তোমাক জানে মনি তুমি মোৰ সপোনৰ হিয়া বাকৰ মণি ঐ কতেনো গৈ আছিলা ঐ বিচাৰি ঐ নাপালা জানো তুমি মোৰ মৰমৰ এয়া নেমু কাটি হৈছেগৈ আৰু এতিয়া কাটিবলৈ লৈ আছোঁ গাইছ এয়া জলকীয়া কাটি হৈছেগৈ আৰু এতিয়া সানিবলৈ লৈছোঁ এয়া নেমু খাবলৈ লৈছোঁ গাইছ এইবিলাক পিছফালে ইমান ধুনীয়া পৰিৱেশ গৰমত পৰা নেমু খাই ভাল লাগিছে আৰু এইফালে ডাৱৰীয়া ধান কাটি আছে এয়া আজি শেষ কৰিবলৈ বুলি হেৰি কৰি আছে গাইছ এয়া নেমু খাই আছোঁ পূৰা গৰম উঠিছে বুলি মানে নেমু খাই আমি বৰ্তমান যাব লাগিব গৰু ম'হ আছে আমাৰ গাইছ এয়া মই ধাননি মাজলৈ গৈ আছোঁ এয়া গৈ আছোঁ পানী বৰষুণৰ পানী ফুল হৈ আছে চাই খান্দিছে বহুত দ আছে গাইছ এয়া ইমান ধুনীয়া পৰিৱেশ আপোনালোকে চাই চাৰিওফালে ধান বড়ো খেতি কৰি থোৱা আছে গাইছ গৈ আছোঁ এইবিলাক ধান ৰোৱা আছে গৈ আছোঁ এয়া এয়া গাইছ ধান কাটি এতিয়া দেখি আছে আপোনালোকে
অ' বাইদেউ ধান কাটিছে নি? অঁ কাটিয়ক কাটক ভাল হৈছে। এয়া আমাৰ ধান কৰি আছে। এয়া গাইছ আজি ফাইনেলি খৰি চৰি ফালি হ'ল আৰু এতিয়া নেমু চেমু খাই শেষ হ'ল। এতিয়া মালিকৰ ঘৰত কিমান দিয়ে নাজানো, খুটাৰ চুটাৰ লৈ পিনে দিওঁগৈচোন মালিকক। এয়া গৈ আছোঁ বলকচোন। গাইছ ফাইনেলি এতিয়া কাম কৰি শেষ হ'ল আৰু এতিয়া খৰি চৰি ফালি আদায় মালিকৰ ঘৰত কাম কৰিলোঁ। এতিয়া ঘৰলৈ যাবলৈ হাজিৰা কৰি 100 টকা এটা পালোঁ আৰু এইটো আপোনালোকে দিছে 100 টকা। মই হাজিৰা কৰিলোঁ দিনটো, আজি এইটোৱে পালোঁ আৰু এনেকৈ হাজিৰা কৰি মই চলিব লাগিব আৰু এনেকুৱা দুখীয়া মানুহ এইবিলাক জীৱনটো এনেকৈ কটাব লাগিব আৰু। আপোনালোকে ভিডিঅ'টি চাই কেনেকৈ পালে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট জনাব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে হাত যোৰ কৰিছোঁ পূৰা মোক সহায় কৰক আৰু ভিডিঅ'টো চাই যদি ভাল লাগে কমেণ্ট জনাব নাপাহৰিব।